নমস্কাৰ, আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। যিসকলে আমাৰ ইণ্ডিয়ান যিটো অগ্নিবীৰ যিটো স্কিমৰ আণ্ডাৰত যিসকলে এতিয়া ৰিটাৰ্ণ চলি আছে, তেওঁলোকৰ ৰিটাৰ্ণ দি হৈ গ'ল, তেওঁলোকৰ ফিজিকেলটো তেওঁলোকৰ কেনেকুৱা লাগিব বা তেওঁলোকে কিদৰে দৌৰিব লাগিব, কিদৰে তেওঁলোকৰ কি আছে ইভেণ্টকেইটা আমি এই ভিডিঅ'ত চমুকৈ আলোচনা কৰিম। অ'কে, বৰ বিশেষ বেছি আলোচনা নকৰোঁ, যিহেতু ৰিটাৰ্ণ হৈয়ে গ'ল, ৰিটাৰ্ণৰ চিলেবাছ তেওঁলোকে পায়, অলৰেডি ৰিটাৰ্ণ এক্সাম দি আহিলে। এতিয়া কথা হ'ল আপোনালোকৰ হাইট কেনেকুৱা লাগিব, চেষ্ট কিমান লাগিব, এই সকলোবিলাক আমি এই ভিডিঅ'টোত আলোচনা কৰিম। অ'কে, অগ্নিবীৰ GD বুলি কয় আমাৰ যিটো জেনেৰেল ডিউটি এণ্ড অগ্নিবীৰ টেকনিকেল অল আৰ্মছ যিটো পোষ্ট আছে, তাত আপোনালোকৰ হাইটটো 170 চেণ্টিমিটাৰ লাগিব, কিন্তু আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে অলপ কম 162 হ'লেই হৈ যাব। অ'কে, তাৰপিছত আপোনালোকৰ যিটো চেষ্টটো আপোনাৰ 77 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু যেতিয়া আপোনালোকক যে ক'ব যে আপোনালোকৰ নৰ্মেল যিটো চেষ্ট, সেই নৰ্মেল চেষ্টটো আপোনালোকৰ 77 লাগিব। আৰু যেতিয়া আপোনাক ক'ব যে তুমি চেষ্টটো ফুলাই দিব লাগে, তেতিয়া ফুলাই দিলে 5 চেণ্টিমিটাৰ আপোনালোকক ফুলাই দিব লাগিব। আৰু 77 লগত যেতিয়া আপুনি 5 ফুলাই দিব, তেতিয়া আপোনাৰ 82 হ'ব লাগিব। অ'কে, তাৰপিছত আপোনালোকৰ টেটছমেন যিখিনি 10 and 8 পাছে এপ্লাই কৰিব পাৰে, তেওঁলোকৰ হাইট 170 চেণ্টিমিটাৰ, আমাৰ নৰ্থ ইষ্টৰ কাৰণে 162 এনেকুৱা ইমানেই হ'ব, বেছি চিন্তা কৰিব নালাগে। আৰু তেওঁলোকৰ চেষ্টটো 77 to 5 চেণ্টিমিটাৰ। অ'কে, তাৰপিছত ক্লাৰ্ক, তাৰপিছত ষ্ট'ৰ কিপাৰ টেকনিকেল, এইবিলাকৰ কাৰণে 162 চেণ্টিমিটাৰ, 77 প্লাছ 5 চেণ্টিমিটাৰ হ'লে আপোনালোকে ধুনীয়াকৈ কোৱালিফাই হ'ব। অ'কে, তাৰপিছত আমি চাম নেক্সটটো। এতিয়া আমাৰ নেক্সট যিটো ষ্টেপ, সেই ষ্টেপটো আমি চাই লওঁ। এইটোত আপোনালোকৰ যিটো ফিজিকেলটো আপোনালোকৰ কিমান হ'ব। অ'কে, যিসকল আমাৰ মেল আছে, যিখিনি আমাৰ ল'ৰা আছে, সেই ল'ৰাখিনিয়ে 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব। অ'কে, 1.6 কিলোমিটাৰ মানে 1600 মিটাৰ। অ'কে, 1600 মিটাৰ আপোনালোকৰ এটা 400 মিটাৰ ট্ৰেকত দিব, এনেকুৱা এটা ট্ৰেক থাকিব। অ'কে, তাত 400 মিটাৰ দৌৰিব লাগিব। আপোনালোকে ৰাইট ছাইডে যিমান পাৰে আপোনালোকে ৰাইট ছাইডে যাব। অ'কে, ৰাইট ছাইডে এনেকৈ লৈ, তেতিয়া আপোনালোকৰ টাইমটো অলপ কম হ'ব। এনেকৈ আপোনালোকে 4 পাক আপোনালোকে কি কৰিব লাগিব, ৰানিংটো কমপ্লিট কৰিব লাগিব 4 পাক। অ'কে, 4 পাক এনেকৈ আপোনালোকে দৌৰিব লাগিব। এতিয়া 1.6 কিলোমিটাৰ গম পালে, 1600 মিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব। এই 1600 মিটাৰ যিটো ৰানিং, এই ৰানিংটো আপোনালোকে 5 মিনিট 30 ছেকেণ্ডত যদি কমপ্লিট কৰিব পাৰে, মানে 5.5 মিনিটত যদি আপোনালোকে কমপ্লিট কৰিব পাৰে, তেতিয়া আপোনালোকক 60 মাৰ্কছ দিব। কিমান মাৰ্কছ দিব? 60 মাৰ্কছ। একদম পূৰা 60 মাৰ্কছটো আপোনালোকে কমপ্লিট পাই যাব। 100 মাৰ্কছৰ আপোনালোকৰ ফিজিকেল পাতিব ইণ্ডিয়ান আৰ্মিয়ে। অ'কে, আৰু আপোনালোকৰ যিটো 5 মিনিট 30 ছেকেণ্ডত যদি আপোনালোকে ধুনীয়াকৈ 1600 মিটাৰটো আপোনালোকে কমপ্লিট কৰিব পাৰে, তেতিয়া আপুনি 60 মাৰ্কছ পাব। আৰু 5 মিনিট 31 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে কমপ্লিট কৰিব পাৰে, তেতিয়া আপোনাৰ 48 মাৰ্কছ পাব। মানে আপোনালোকে যিমান পাৰে 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত মাৰিব ট্ৰাই কৰিব, তেতিয়া আপোনাৰ 60 মাৰ্কছটো আপোনালোকে পাব। তাৰপিছত আপোনালোকে আহিলে পুল-আপছ, যিটো আমি বিম বুলি কওঁ। এই বিমটো আপোনালোকৰ 10টা বিম দিব। অ'কে, 10টা বিম মাৰিব দিব। আপোনাৰ আমাৰ যেনেকৈ আছাম পুলিচত আপোনালোকৰ এনেকুৱা ৰুলিং দিয়ে, তেনেকুৱা নহয়। আপোনালোকৰ মানে আপোনালোকৰ বিম টাইপ আপোনাৰ 2-3 এনেকুৱা এটা বিট দিব। 2-3 যিটো বিট, সেই বিট তেনেকুৱা দিব। তাত আপোনালোকে মানে 10টা মাৰিব লাগিব। তেওঁলোকে গন্তি কৰি যাব, আৰু গন্তি কৰা মতে তেওঁলোকে আপোনালোকে উঠিব লাগিব। বোলে স্পীডত মোৰ মতে মাৰোঁ, তেনেকৈ হ'লে নহ'ব। তেওঁলোকে মানে গন্তি কৰি যাব, তেনেকৈ আপোনালোকে কৰিব লাগিব। অ'কে, 10টা পুল-আপ মাৰিব লাগিব। আৰু 10টা যদি আপোনালোকে মাৰিব পাৰে 40 নম্বৰ পাই যাব। 9টা যদি মাৰিব পাৰে 33 নম্বৰ পাব। 8টা মাৰিব পাৰিলে 27 নম্বৰ যাব। আৰু 7টা মাৰিব পাৰিলে 21 নম্বৰ পাব। আৰু 6টা মাৰিব পাৰিলে 16 নম্বৰ পাব। অ'কে, তাৰপিছত আৰু 2টা বস্তু আছে। এটা হৈছে 9 ফিট লং জাম্প এটা মাৰিব লাগিব আপোনালোকে। অ'কে, 9 ফিট মাৰিব লাগিব। এইটো জাষ্ট কোৱালিফাইৰ কাৰণে। অ'কে, জাষ্ট কোৱালিফাই হ'বৰ কাৰণে আপোনালোকে জাম্পটা মাৰিব লাগে সেইটো। তাৰপিছত আপোনাৰ জিগ-জাগ যিটো বেলেঞ্চ বুলি কয়, আপোনালোকৰ জিগ-জাগ এটা আছে। আপোনালোকৰ তেনেকৈ সেই এনেকুৱা এটা বিট থাকিব। এনেকৈ থাকিব বস্তুকেইটা, এনেকৈ থাকিব। ইয়াৰ ওপৰত আপোনালোকে খোজকাঢ়িব লাগিব। এনেকৈ এইটো আপোনালোকৰ ভৰি বেলেঞ্চটো চাব। অ'কে, এইটো আপোনালোকে চাব। তাৰপিছত নেক্সট ষ্টেপটো আমি চাওঁ ছোৱালীসকলৰ কাৰণে। এইটো আপোনালোকৰ যিসকল আমাৰ ছোৱালী আছে, সেই ছোৱালীৰ কাৰণে। অ'কে,
1.6 কিলোমিটাৰ তেওঁলোকে ৰানিং কৰিব লাগিব 7 মিনিট 30 ছেকেণ্ডত তেওঁলোকে কমপ্লিট কৰিব লাগিব ওকে 7 মিনিট 30 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব আৰু যদি নোৱাৰে তেওঁলোকে 8 মিনিটত কমপ্লিট কৰিব পাৰিব তাৰপিছত আপোনাৰ লং জাম্প 10 ফিট মাৰিব লাগিব এটো জাস্ট কোৱালিফাই কাৰণে মই কৈছোৱে আপোনালোকে কোৱালিফাই কাৰণে এটো মাৰিব লাগিব আৰু হাই জাম্পটো 3 ফিট আপোনালোকে ছোৱালীসকলে ফিমেল যিখিনি আছে ফিমেল খিনিয়ে আপোনালোকে এটো কৰিব লাগিব ওকে তেতিয়া আপোনালোকে ফিজিক্যালটো যেটো আমাৰ ইন্ডিয়ান আৰ্মি যেটো ফিজিক্যাল অগ্নিবীৰ হেটো আপোনালোকে কোৱালিফাই কৰিব পাৰিব ওকে এতিয়া যিসকলে ৰিটাৰ্ণ দি আহিলে সেই ৰিটাৰ্ণ দিয়া সকলে এতিয়া আপোনালোকে ফিজিক্যালটোৰ কাৰণে প্ৰিপাৰেচন কৰক ওকে ধন্যবাদ